student. আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি মই তোমালোকৰ ইংৰাজী পাঠ্যপুথিখনৰ জনি ৰাইমছটো পঢ়াই শুনাম দেই। তোমালোকে মন দি শুনিবা। এতিয়া এখন ফটো চোৱাচোন, চিনি পাইছানে? ঠিকেই ধৰিছা, এইটো তোমালোকৰ প্ৰিয় কাৰ্টুন চৰিত্ৰ ডৰেমন। ইয়াত ডৰেমনক আমি জনি হিচাপে লৈছোঁ। আহাচোন এতিয়া ডৰেমনৰ মুখৰে এই ৰাইমছটো আমি পঢ়োঁ। Johnny. Yes, Papa. Eating sugar. No, Papa. Telling lies. No, Papa. Open your mouth. Ha, ha, ha. এতিয়া তোমালোকক এইখিনি মই অসমীয়াত বুজাই দিম দেই। দেউতাকে জনিক মাতিছে, জনি। তেতিয়া জনিয়ে কৈছে য়েছ পাপা, দেউতা। তেতিয়া দেউতাকে কৈছে ইটিং চুগাৰ, তুমি চেনি খাইছা নেকি? চুগাৰ মানে চেনি। তেতিয়া সি কি কৈছে ন' পাপা, নাই খোৱা দেউতা। তেতিয়া দেউতাকে কৈছে টেলিং লাইজ, মানে তুমি কি মিছা কথা কৈছা নেকি? লাই মানে মিছা কথা কোৱা। তেতিয়া সি কি কৈছে ন' পাপা, নাই কোৱা দেউতা। তেতিয়া দেউতাকে কি কৈছে অ'পেন ইউৰ মাউথ, মাউথ মানে মুখ, চাওঁ তোমাৰ মুখখন চাওঁ, খুলি দিয়াচোন। সি তেতিয়া কি কৈছে হা হা হা, হা কৈ সি মুখখন মেলি দিছে। এতিয়া কেনেকুৱা লাগিল কোৱাচোন?